हेलो फ्रेंड्स बंधुসকল मैं আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে মোৰ এই চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছো। বন্ধুসকল মই আজি এইটো ভিডিঅ'ত আসাম স্পেচিয়েল টেট আসাম টেটৰ উপযোগী হোৱাকৈ এটা টপিক আলোচনা কৰিম। চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ সেকশনৰ পৰা গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো কোনোবা প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপচন সিলেক্ট কৰি ৰাখিব। তেন্তে বলক ভিডিঅ'টো স্টাৰ্ট কৰোঁ। আজি মই এইটো ভিডিঅ'ত শিশু শিক্ষণৰ কিছুমান ডিজেবিলিটিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। কিছুমান কমন লাৰ্নিং ডিজেবিলিটি ইন চিলড্ৰেন শিশুৰ কিছুমান শিক্ষাৰ ক্ষেত্ৰত অসুবিধা থকা প্ৰবলেমসমূহ মই এইটো ভিডিঅ'ত আলোচনা কৰিম। তাহকচোন আমি চাওঁ। প্ৰথমতে ইয়াতে দেখা পাইছে আপোনালোকে ডিসলেক্সিয়া হল এইটো ৰিডিং ডিসঅৰ্ডাৰ। ইয়াতে পঠন ক্ষেত্ৰত অসুবিধা বুলি কোৱা হয়। শিশু এটা পাঠ পঢ়িবলৈ বা পঢ়া শুনা অসুবিধা পঠনৰ ক্ষেত্ৰত যি অসুবিধা দেখা যায় ইয়াকে ডিসলেক্সিয়া বুলি কোৱা হয়। কিছুমান সাউন্ড ওয়ার্ড লেটার ইত্যাদি ক্ষেত্ৰত উচ্চাৰণ কৰাত কিছু অসুবিধাৰ সন্মুখীন হয়, তাক ডিসলেক্সিয়া বুলি কোৱা হয়। নেক্সট আছে ডিসগ্ৰাফিয়া। ইয়াতে আপোনালোকে এটা কথা মন কৰিব, ইয়াতে গ্ৰাফ শব্দটো অৰ্থাৎ এইটো হল ৰাইটিং ডিসঅৰ্ডাৰ। লিখাৰ ক্ষেত্ৰত কিছু অসুবিধা থকা শিশুসকলৰ এইটো প্ৰবলেম। গতিকে লিখাৰ ক্ষেত্ৰত কিছুমান অসুবিধা দেখা যায়, যেনে স্পেচবোৰ কম দিয়া, কিছুমান ক্ষেত্ৰত লিখাবোৰ ঘনকৈ লিখা, কেতিয়াবা আকৌ পাতলকৈ লিখে, ইয়াকে কোৱা হয় ডিসগ্ৰাফিয়া। এইটো হল লিখন ক্ষেত্ৰত অসুবিধা। নেক্সট আছে আমাৰ ডিসক্যালকুলিয়া। এইটো হল আপোনালোকে গমে পায় ক্যালকুলিয়া, এইটো মনত ৰাখিবলৈ আপোনালোকৰ সুবিধা হ'ব। গতিকে নিশ্চয় এইটো গম পাইছে যে এইটো হল গণনাৰ ক্ষেত্ৰত বা গণনা সম্পৰ্কে অসুবিধা অৰ্থাৎ কাউন্টিং ডিসঅৰ্ডাৰ। এইটো কিছুমান ক্ষেত্ৰত যোগ বিয়োগ আৰু পূৰণ হৰণৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত কিছুমান অসুবিধা পায়। গতিকে এইটো মেথমেটিক্সৰ ক্ষেত্ৰত বেছি দেখা যায় প্ৰবলেমটো। গাণিতিক ক্ষেত্ৰত যি প্ৰবলেম দেখা যায় ইয়াকে ডিসক্যালকুলিয়া বুলি কোৱা হয়। নেক্সট আছে ডিষ্টপিয়া হল কিছুমান শিশুৱে আকৌ এনেকুৱা অনুভৱ কৰে যে ডিষ্টপিয়া হল শিশুবিলাকে এটা শব্দ ওয়ার্ড বা এটা এলফাবেট উল্টাকে দেখা পায় বা স্পষ্ট দেখা নাপায়, ইয়াকে কোৱা হয় ডিষ্টপিয়া। নেক্সট আছে আমাৰ ডিসমৰফিয়া হল কিছুমান জ্যামিতিক আকৌ ত্ৰিভুজ তাৰপিছত আয়ত এইবিলাকৰ শেপবোৰ ঠিক ভালদৰে দেখা নোপোৱা বা কাৰোবাক বিকৃত আকাৰত দেখা পোৱা ইয়াক ডিসমৰফিয়া বুলি কোৱা হয়। অৰ্থাৎ নিজৰ কেতিয়াবা কোনো এটা বস্তু বেলেগ ধৰণৰ দেখা পোৱাকে ডিসমৰফিয়া বুলি কোৱা হয়। তাৰপিছত আছে
এফেচিয়া। এফেচিয়া হ'ল এইটো কথন অসমৰ্থতাৰ লগত জড়িত। যেনে শিশুটোৱে কেতিয়াবা সোনকালে কথা এটা ক'ব নোৱাৰে, দেৰিকৈ ক'বলগীয়া হয়। অৰ্থাৎ এটা কথা ক'বলৈ আন এটা কথা কোৱাৰ কাৰণে বহুতখিনি সময় দৰকাৰ হয়, বা এজন ব্যক্তিৰ লগত কথা পতাত তেওঁ অসুবিধা পায়, যাৰ কাৰণে কথা কোৱাত কিছুমান অসুবিধা পায়, কথাবোৰ ভালদৰে তেওঁৰ মুখৰ পৰা ওলাই নাহে। এইটো হ'ল কমিউনিকেশ্যন, বা কোনো আন এটা শিশুৰ লগত কমিউনিকেট কৰিবলৈ তেওঁ অসুবিধা পায়। ইয়াকে কোৱা হয় এফেচিয়া। নেক্সট আছে আমাৰ ডিছপ্ৰেক্সিয়া। ডিছপ্ৰেক্সিয়া হ'ল লিখন অসমৰ্থতা। লিখাৰ ক্ষেত্ৰত ছাপ'জ তেওঁৰ হাতৰ কিছুমান প্ৰব্লেম, কলমডাল ভালকৈ ধৰিব নোৱাৰে, কিতাপ এখন ভালদৰে ধৰি ৰখাত অসুবিধা হয়, কিছুমান বস্তু ধৰি ৰখাত তেওঁ অসুবিধা পায় এটা শিশুৱে। ইয়াকে কোৱা হয় ডিছপ্ৰেক্সিয়া। নেক্সট আছে আমাৰ ADHD। ইয়াৰ ফুল ফৰ্ম হ'ল এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। ইয়াতে আপোনালোকে গমেই পাইছে যে এটেনশ্যনৰ ক্ষেত্ৰত মনোযোগ, ক্লাছত মনোযোগ দিয়াৰ ক্ষেত্ৰত শিশুজন অসুবিধা, বা ভালদৰে ক্লাছত মনোযোগ নিদিয়ে, বা অতত বেছি সময় বহি থাকিব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত তেওঁ মনোযোগৰ প্ৰতি ইমান এটা বস্তুত তেওঁ বেছি সময় মনোযোগ দি থাকিব নোৱাৰে। ইয়াকে কোৱা হয় ADHD। গতিকে নেক্সট আছে আমাৰ অটিজম। অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ। অটিজম হ'ল চাপ'জ শিশু এটাই বন্ধু বান্ধৱীৰ সৈতে সহজে মিলিব নোৱাৰে বা কমিউনিকেট কৰিব নোৱাৰে। তেনেকুৱা প্ৰব্লেম চলভিং ডিছঅৰ্ডাৰ, স্পকেন প্ৰব্লেম, কথা কোৱাৰ ক্ষেত্ৰত অসুবিধা, সামাজিক কাম কাজৰ প্ৰতি এক্টিভিটি তেওঁৰ নাথাকে, কিছুমান ক্ষেত্ৰত দুবাৰকৈ কথা কয়, তাৰপিছত আই কণ্টেক্ট কৰিব নোৱাৰে। তেনেবোৰ শিশুৰ ক্ষেত্ৰত এই প্ৰব্লেমটো থকা দেখা যায়। গতিকে নেক্সট আমাৰ অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ হ'ল আমাৰ ছ'চিয়েল এক্টিভিটিৰ ক্ষেত্ৰত অসুবিধা হয়। তেওঁলোকে ছ'চিয়েল এক্টিভিটি নেদেখুৱায়, বা বন্ধু বান্ধৱৰ লগত কমকৈ কমিউনিকেট কৰে। গতিকে আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব। গতিকে আপোনালোকে ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিব পাৰে। গতিকে আমাৰ চিলেবাছত থকা গোটেইখিনি যদিও চিলেবাছত নাই, ADHD এইটো হ'ল আমাৰ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। এইটো আমাৰ চিলেবাছত আছে, গতিকে মই তাৰ লগতে এইবোৰ সংযোজন কৰি দিছোঁ। শিশুৰ ক্ষেত্ৰত যিবিলাক আমাৰ লাৰ্ণিং ডিজেবিলিটি আছে সেইবিলাকৰ ক্ষেত্ৰত অলপ চিনাকি কৰাই দিছোঁ। গতিকে আপোনালোকে চাই ল'ব।